সকলো ভালে আছে আৰু এতিয়া হাজু হৈছোঁ চাবুৱা যাম আৰু চাবুৱাতে গ্ৰন্থমেলা চলি আছে আপোনালোকে সকলোৱে জানে আৰু সকলোৱে নাজানিবও পাৰে কিন্তু প্ৰায় মানুহেতো জানে তো আমিও গৈ আছোঁ এইটো কাৰণে আৰু আমাৰ লগত বেটি গৈ আছে বেটি আমি ক'ত যাম আপোনালোকে সকলোৱে চাই থাকিব এতিয়া আমি কি কি কিনিম দেখাম এতিয়া আৰু লাইক কৰিব আৰু তো আপোনালোকে চাই থাকক আমি যাম তো আপোনালোকেও যাব লগতে তো বন্ধুসকল বজাৰত আছোঁ আৰু আমাৰ ওচৰতে লগ পালোঁ বজাৰত গ্ৰামাৰ প্ৰিয়ংকা তো কি খবৰ তোমাৰ ভালে আছোঁ বজাৰ কৰি থকাৰ মাজতে লগ পালোঁ আৰু আমাৰ মিছেছৰ লগৰ হয় তো আপোনালোকে কিবা ভাল লাগিলে লগ পালোঁ তাইক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাই থাকিব আৰু বাৰু চেনেলটো সকলোৱে বাক ছাপোৰ্ট কৰিব আগবাঢ়ি যাবলৈ ঠিক আছে বন্ধুসকল আপোনালোকে চাই থাকক গ্ৰন্থমেলালৈ গৈ আছোঁ তো বন্ধুসকল আহি পাই গ'লোহি চাবুৱাৰ গ্ৰন্থমেলা কিতাপৰ মেলা আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আৰু কেনেকুৱা ধৰণৰ বস্তু ওলাইছে কি বস্তু ওলাইছে কিমান মানুহ আহিছে সকলোবোৰ দেখাওঁ আপোনালোকক আৰু আমাৰ বেটিকত গ'ল বেটি ৰখি আছে ইয়াতে গীতি কবিতা সুৰ হ'ল তাত গৌণ চিন্তাহে মুখ্য ঔৰংগজেবৰ আশাৰ সংগীতক কবৰ দিব খোজা ঔৰংগজেব আজিও আছে এই সমাজতে মানৱ প্ৰেমৰ সংগীতক শিৰত কৰি সন্মান যচা মহাৱতী আকবৰ আজিও আছে এই সমাজতে সমাজ শিল্পী শংকৰদেউ আজিও আছে সুৰৰ বৈৰী নাথি নাথি মোহন দাসৰ কৰম ৰাম ৰাজ্যৰ শত স্বপ্ন কৰে লণ্ড ভণ্ড তুমিও দেখিছা ময়ো দেখিছো সেই মুখা পিন্ধা ৰাৱণৰ বিকৃত ছন্দ কৰা বন্ধ ৰক্তৰ হাত লৈ অগণন সূৰ্য পুত্ৰৰ চোৱা আগমন আগমন উত্তপ্ত ধৰণী উত্তপ্ত ধমনী পুৱা বৰজনী
বন্ধুসকল, তো আমি মেলাতে আছোঁ এতিয়ালৈকে আৰু লৈ আছোঁ এতিয়া বস্তু কিতাপ এখন ল'লোঁ আৰু শৰাইঘাট অভিধান এখন দেখিছোঁ, উল্টাকৈ দেখিছে চাগে, উল্টাকৈ দেখিব পাইছে কাৰণ মই ফ্ৰণ্ট কেমেৰা কৰি আছোঁ, গতিকে তো শৰাইঘাট অভিধান, তো আমাৰ অসমীয়া ভাষাৰ উৎপত্তি কেনেকৈ হৈছিলে, ক'ত হৈছিলে আৰু ভাষাবিলাক কেনেকৈ বিভক্ত কৰা হয়, প্ৰত্যেকটো বস্তু ইয়াতে আছে। আৰু সকলোলৈ এটা অনুৰোধ যে চাবুৱাত গ্ৰন্থমেলা হৈ আছে, কি তাৰিখলৈকে আছে দাদা? 22 তাৰিখলৈকে আছে, সকলো আহিব। আৰু ইয়াতে বিভিন্ন ধৰণৰ কিতাপ ওলাইছে, কাৰণ কেলৈ আমাক কেতিয়াও শিকি শেষ নহয়, আমি শিকি যাব লাগিব সদায়। আৰু এটা কথা যে আজি চাবুৱা নিচিনা এটা অঞ্চলত এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত হৈছে, আৰু চাবুৱাত যে অকল কা আন্দোলন বা অন্যান্য আন্দোলনে বুলি নহয়, কিতাপৰ যে আন্দোলন হয় চাবুৱাত, তো সেইটো আপোনালোকে চাইছে আৰু গম পাইছে। আৰু আকৌ আপোনালোকে সকলোৱে আহিব, মেলালৈ আহিব, কিতাপ ল'ব বা বাকী অন্যান্য প্ৰগ্ৰামো হৈ আছে, এটা চাব পাৰিব আৰু এনজয় কৰিব পাৰিব। তো আজিলৈ ইমানেই, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।